নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থকাটোৱে বিচাৰোঁ। মোৰো ভালে বাৰু। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া হৈছে 7টা, মই শুই উঠিছোঁহে। আজি দেৰি শুই উঠা, একদম চকুটুকু ফুলি আছে। এতিয়া চাহ অকণমান খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মানে আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ, কি দেখুৱাব পাৰোঁ নাজানো আৰু সেইটো হ'লেও আৰম্ভ কৰি দিছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে। এফালে আমি এতিয়া চাহ খাব লৈছোঁ, ৰঙা চাহ আৰু বিস্কুট। আমাৰ ধুনগুটিয়ে বিস্কুট খাবা নেকি? খাবা? অকণমান খাই দিয়া, বিস্কুট নোখোৱা? নোখোৱা? কেলৈ নোখোৱা? বেয়া পাইছা নেকি? বেয়া পাইছা? খোৱা বিস্কুট, অকণমান খাই দিয়া। নোখোৱা? খাবা? নোখোৱা? কেলৈ নোখোৱা বিস্কুট? বেয়া পাইছা? ধুনগুটি এইপিনে চোৱা, এইপিনে আমাৰ দাদা স্কুল যাবলৈ ৰেডি হৈছে। দাদা স্কুল যোৱা নেকি? কৈ দিয়া। সেয়া দাদা স্কুল যাব, তুমি নোযোৱা? ধুনগুটি যাবা? স্কুল যাবা? দাদা স্কুল যাবা নি? যাবা? এফালে এতিয়া মই ঘৰ সাৰিব লৈছোঁ, ঘৰ চাফা কৰি মানে সাৰিম আৰু। এফালে মই এতিয়া চব্জি বনাব লৈছোঁ, পানীলাও, আলু আৰু চয়াবিন দিম আৰু। এফালে এতিয়া ভেদাইলতা পাত ছিঙি আছোঁ মই। চাটনি বনাম, খুব ভাল লাগে ভেদাইলতা চাটনি খাই। ইমান ৰ'দ দিছে, চকুতে পৰিছে ৰ'দ। এফালে এতিয়া নৰসিংহ ছিঙি লৈছোঁ। ইমান ধুনীয়াকৈ ওলাইছে, কোমলীয়া কোমলীয়া। চব বনাই কৰি আজৰি মেলি হৈ এতিয়া ভাত খাবলৈ বহিছোঁ। এফালে এয়া জাতিলাও আৰু চয়াবিন চব্জি, তাৰপিছত পাপৰ আৰু চাটনি। আজি ইমানেই। তেনে ভাতটো খাই লওঁ, ভিডিঅ' চাই থাকিব আপোনালোকে শেষলৈকে। ভাত চাত খাই মেলি আজৰি হৈ আপোনালোকক আকৌ লগ পাইছোঁ। এতিয়া বাজিছে 1টা। আমাৰ ঘৰলৈ আলহী আহিছে, আমাৰ ভাইটি আহিছে বহুত দিনৰ মূৰত। এতিয়া চাহ তাহ বনাওঁগৈ তাৰ কাৰণে। চাহ বনাই আছোঁ আলহীৰ কাৰণে। এফালে আমাৰ আলহীয়ে চাহ খাব লৈছে। এফালে মা চাহ খাবলৈ বহিছে। এয়া এফালে আৰু এটা আমাৰ ভাইটি আহিছে। নামটো কি? বেদান্ত। ভাত খালা নাই? অঁ। এইফালে বাৰীফালে অকণমান ওলাই আহিছোঁ। আমাৰ এইবিলাক টেঙা লাগিছে, এইবোৰ মৌচুমী টেঙা লাগিছে। লগাটো কিন্তু বহুত লাগিছিলে, এতিয়া সৰি হৈ গৈছে। পূৰা এইবোৰ গছবোৰ তলবোৰ চব পূৰা সৰিছে। কেলৈ জানো সৰিছে? এনেকৈ বহুত ভাল লাগে ঘৰৰ বস্তুবোৰ লাগিলে মানে। কমলাও লাগিছে, দেখুৱাওঁ বলক। এইফালে কমলা টেঙাও লাগিছে, এইবিলাক ওপৰত আছে, সেইটো কাৰণে মই বেক কেমেৰা কৰি দেখাইছোঁ। এয়া পূৰা লাগিছে, অকণমান অকণমান ৰং ধৰিছে। আজি এটা খাই চাব লাগিব কেনেকুৱা হয়। এইবিলাক চব মায়ে ৰোৱা, আমাৰ ককাই মানে মাক দি পঠিয়াইছিলে গছৰ পুলি ঘৰলৈ যাওঁতে, তাৰপৰা তেতিয়াই ৰোৱা। এতিয়া লাগিছে, হ'ল 3-4 বছৰ লগা কমলা টেঙা। এয়া এইফালে চাওক আমাৰ ভেন্দি গছ, এয়া লাগিছে আৰু এইফালে এসাঁজ দুসাঁজ হৈ থাকে খাবলৈ। এয়া হৈছে আৰু এইফালেও ৰঙালাও গছ এইবোৰ।
ৰঙালাও গছ মানে বহুত ৰুইছে, কি হয় নাজানো আৰু, লাগে নালাগে এইটো ৰোৱাটো বহুত ৰুইছে দেউতাই। এফালে কিবা আলু দিছে, কি ধুনীয়া লাগিছে চব। পথাৰ মানে পথাৰখন আৰু আকাশখন কি ধুনীয়া লাগিছে নহয় জানো। এইফালে কিবা আলু ৰুইছে, আলু। এইফালে আমি এতিয়া যাওঁ ৰিয়াহঁতৰ ঘৰলৈ। আমাৰ ধুনগুটিক ৰিয়া ঘৰলৈ যাব লাগে, খুব ভাল পায় আমাৰ ধুনগুটিয়ে ৰিয়াক। ধুনগুটি যাবানে ৰিয়া বা ঘৰলৈ? যাবানে নোযোৱা? যাবা নাই? হা যাবা? অঁ যাবা? অঁ ব'লা, আমি এতিয়া ৰিয়া ঘৰলৈ গৈ আছোঁ। ৰিয়া বাবা স্কুলৰ পৰা আহিলে নাই? স্কুল 3:30 ছুটি হয়। এইপিনে চোৱা, এইপিনে আমি ৰিয়া বা ঘৰলৈ গৈ আছোঁ। আমাৰ ৰিয়া বা আহিলে নাই স্কুলৰ পৰা? এইপিনে চোৱা, এইপিনে চোৱা, দাদা দেখিছা নাই? সেইকেইটা দাদাক মাথা আকৌ নমাতা। এইজনী ৰিয়া বা স্কুলৰ পৰা আহি গ'ল। আমিও পাইছোহি আৰু ৰিয়া বা হ'ব দিয়া আৰু গ'লে আমাৰ ধুনগুটি ৰিয়ালে। এজনী পাহি ভণ্টি, পাহি বা, ৰিয়া বা পাহি বা দুজনী বা আকৌ দিয়া। আমি ৰিয়া বা ঘৰলৈ আহিলো আৰু পূজা ভণ্টি আছে আকৌ দিয়া। পূজা ভণ্টি শুই আছে ন। এইফালে আমাৰ ধুনগুটি পুৰা খেলি আছে ৰিয়াহঁতৰ ঘৰত ভণ্টিৰ লগত। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ' চাই ভাল লাগে আপোনালোকৰ, তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ মোৰ অন্য এটি ভিডিঅ'তে লগ পাম আপোনালোকক। আজিলৈ বাই বাই।